নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'ত দেখাবলৈ লৈছোঁ আমাৰ ইউটিউবাৰ এগৰাকী 1000 ছাবস্ক্ৰাইবাৰ হৈছে আৰু সেইকাৰণে মোক মানে কেক এটা বনাবলৈ দিছে তেওঁৰ কেকটো এতিয়া মই ৰেডি কৰোঁগৈ কেক নিবলৈ আহিবই অকণমান পিছতকৈ আৰু এতিয়া কেকটো বনাই লওঁগৈ মই দেখাই দিম তেওঁ কোন হয় আৰু আমাৰ এজন ওলাবলৈ লাগে সেইকাৰণে এয়া কৈছে কিবা এটা এক্টিং কৰি দিয়াচোন তুমি কেনেকৈ মামা 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 মমো সেইটো কথা মাম লোভ লাগিছে মাম খায় হ'ব মই কেকটো বনাই লওঁগৈ চাওঁ কেক খাবা হ'ব এয়া এতিয়া মই মেচিন চেচিন লৈ ৰেডি হৈছোঁ আৰু এতিয়া ক্ৰীম ৰেডি কৰোঁগৈ মোৰ ইতিমধ্যে কেক ৰেডি হৈ গৈছে এয়া যেনেকৈ বনাবলৈ কৈছিলে তেনেকৈ বনাই দিছোঁ লগো দি দিবলৈ ক'লে ইউটিউবৰ লগতো দি দিছোঁ লগতে আৰু তেওঁ নিবলৈ আহিব এতিয়া ফোন এটা কৰি দিওঁ কেক ৰেডি হ'ল বুলি এতিয়া হ'ব এতিয়া অকলে কৰিম বুলি ক'ব পৰা নাই ৰাইজে ভিডিঅ' চাইছে ভাল পাইছে সঁহাৰি জনাইছে সেইকাৰণে 1K যেনে তেনে পাৰ হৈছে এয়াই প্ৰথমতে অকণমান খোজ কেইলৰ নিচিনাকৈ ইমান গৈছোঁ তাৰপিছত একদম ডাঙৰকৈ গৈ থাকিব লাগিব এতিয়া পূৰা মন্থৰ গতিত গৈছিলোঁ এতিয়া পূৰা ফুল স্পীডত যাব লাগিব চবে ছাপোৰ্ট কৰিব লাগিব আৰু আমাৰ এতিয়া পৰিয়াল 1000 ছাবস্ক্ৰাইব মানে কমপ্লিট কৰি দিছে পূৰা আৰু এতিয়া মই কেকটো ৰেডি কৰি থৈছোঁ এতিয়া মই দেখাই দিম আৰু কেকটো তেওঁ নাই দেখা মই ভাগে দেখাই আছোঁ কেক কি বনাই আছোঁ ইয়াতেই আমাৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰা নবৌজনী কেকটো সেতি দেখাই দিছোঁ মুখখন আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি যাব লগতে থকা বেল আইকনটো দবাই দিব